ওম শান্তি। আজি 11 জুলাই 2021 অব্যক্ত মহাবাক্য আৰু অৰিজিনেল ডেট হৈছে 3 ফেব্ৰুৱাৰী 1988। সাৰ হৈছে ব্ৰহ্মা মাতা পিতাৰ নিজৰ ব্ৰাহ্মণ সন্তানসকলৰ প্ৰতি দুটি শুভ আশা। আজি বিশ্বৰ সকলো আত্মাৰ সকলো আশা পূৰ্ণ কৰোতা বাপ দাদাই নিজৰ শুভ আশাৰ আত্মিক দীপকসকলক প্ৰত্যক্ষ কৰি আছিল। যিদৰে পিতা সকলোৰে শুভ আশাসমূহ পূৰ্ণ কৰোতা, সেইদৰে সন্তান সকলো পিতাৰ শুভ আশাসমূহ পূৰ্ণ কৰোতা। পিতাই সন্তানসকলৰ আশাসমূহ পূৰ্ণ কৰে, সন্তানসকলে পিতাৰ কৰে। পিতাৰ সন্তানসকলৰ প্ৰতি শুভ আশাসমূহ কি সেয়া জানানে বাৰু? প্ৰতিগৰাকী ব্ৰাহ্মণ আত্মা পিতাৰ আশাৰ দীপক হয়। দীপক অৰ্থাৎ সদায় জাগ্ৰত জ্যোতি, সদায় জ্বলি থকা দীপক মৰমৰ হয়। যদি বাৰে বাৰে ধিমিক ধামাক কৰি থকা দীপক হয় তেন্তে কেনেকুৱা লাগিব? পিতাৰ সকলো আশা পূৰ্ণ কৰোতা অৰ্থাৎ সদায় জিকমিকাই থকা দীপকসমূহ দেখি বাপ দাদাও হৰ্ষিত হয়। আজি বাপ দাদাই অৰ্থাৎ শিৱ বাবা আৰু ব্ৰহ্মা বাবাই পৰস্পৰ বাৰ্তালাপ কৰি আছিল। বাপ দাদাৰ সন্মুখত সদায় কোন থাকে বাৰু? সন্তানসকলেই থাকে। তেন্তে বাৰ্তালাপো সন্তানসকলৰেই কৰিব, নহয় জানো? শিৱ পিতাই ব্ৰহ্মাক সুধি আছিল যে সন্তানসকলৰ প্ৰতি এতিয়ালৈকে কিবা শুভ আশা আছেনে? তেতিয়া ব্ৰহ্মাই ক'লে যে সন্তানসকলে ক্ৰমানুসৰি নিজৰ শক্তি অনুযায়ী, স্নেহ অনুযায়ী, মনোযোগ অনুযায়ী সদায় পিতাৰ শুভ আশাসমূহ পূৰ্ণ কৰাত নিশ্চয় লাগি আছে। প্ৰত্যেকৰে অন্তৰত উৎসাহ উদ্দীপনা নিশ্চয় আছে। যিহেতু পিতাই আমাৰ সকলো আশা পূৰ্ণ কৰিছে, তেন্তে আমিও পিতাৰ সকলো আশা পূৰ্ণ কৰিয়েই দেখুৱাম। কিন্তু কৰি দেখুৱাৰ ক্ষেত্ৰত ক্ৰমানুসৰি হৈ যায়। ভাবা আৰু কৰি দেখুওৱা, এই ক্ষেত্ৰত পাৰ্থক্য আহি যায়। কোনো সন্তান এনেকুৱাও আছে যে ভবা আৰু কৰি দেখুওৱা এই ক্ষেত্ৰত সমান হয়, কিন্তু সকলো এনেকুৱা নহয়। যি সময়ত পিতাৰ স্নেহ আৰু পিতাৰ দ্বাৰা হোৱা প্ৰাপ্তিসমূহক স্মৃতিলৈ আনে যে পিতাই কি কৰি তুলিলে আৰু কি দিলে, তেতিয়া স্নেহ স্বৰূপ হোৱাৰ কাৰণে বহুত উৎসাহ উদ্দীপনাৰে উৰে যে পিতাই যি কৈছে সেয়া মই কৰি দেখুৱামেই। কিন্তু যেতিয়া সেৱাত বা সংগঠনৰ সম্পৰ্কত আহে, অৰ্থাৎ বাস্তৱত কৰাৰ বাবে কৰ্মত আহিবলগীয়া হয়, তেতিয়া কেতিয়াবা ক'ৰবাত সংকল্প আৰু কৰ্ম সমান হৈ যায়, অৰ্থাৎ সেয়াই উৎসাহ উদ্দীপনা থাকে। আৰু কেতিয়াবা কৰ্মত অহাৰ সময়ত সংগঠনৰ সংস্কাৰ বা মায়া বা প্ৰকৃতিৰ দ্বাৰা অহা পৰিস্থিতিৰূপী কাকতে অৰ্থাৎ পেপাৰে ক'ৰবাত কঠিন অনুভৱ কৰায়। সেইবাবে স্নেহেৰে যি উৎসাহ উদ্দীপনাৰ সংকল্প উদয় হৈছিল, সেয়া পৰিস্থিতিৰ কাৰণে, সংস্কাৰৰ কাৰণে বাস্তৱিকতে কৰাত পাৰ্থক্যৰ সৃষ্টি কৰি দিয়ে। পাছত ভাবে যদি এয়া নহ'লেহেঁতেন তেতিয়াহ'লে বহুত ভাল হ'লহেঁতেন। যদি আৰু কিন্তুৰ চক্ৰত আহি যায়, হ'বতো এইটো লাগিছিল কিন্তু এনেকুৱা হ'ল, সেইবাবে এনেকুৱা হ'ল। এই যদি কিন্তুৰ চক্ৰত আহি যায়, সেইবাবে উৎসাহ উদ্দীপনাৰ সংকল্প আৰু বাস্তৱিক কৰ্মত পাৰ্থক্যৰ সৃষ্টি হৈ যায়। গতিকে পিতা ব্ৰহ্মাই সন্তানসকলৰ প্ৰতি বিশেষ দুটি আশা শুনাই আছিল, কিয়নো পিতা ব্ৰহ্মাই লগত লৈও যাব লাগে আৰু লগত থাকিবও লাগে। শিৱ পিতাটো লগত লৈ যাওঁতা, ৰাজ্যত বা গোটেই কল্পত লগত থাকিব নালাগে। তেওঁ হৈছে সদায় লগত থাকোঁতা আৰু তেওঁ
সাক্ষী হৈ প্ৰত্যক্ষ কৰোঁতা। পাৰ্থক্য আছে নহয়। পিতা ব্ৰহ্মাৰ সন্তানসকলৰ প্ৰতি সদায়েই সমান কৰি তোলাৰ শুভ আশা জাগ্ৰত হৈ থাকে। এনেইতো বাপ দাদা দুয়োগৰাকীয়েই দায়বদ্ধ, কিন্তু তথাপিও সাকাৰত ৰচয়িতা হৈছে ব্ৰহ্মা। সেইবাবে সাকাৰ ৰচয়িতাৰ সাকাৰ ৰচনাৰ বাবে স্বতঃ স্নেহ থাকে। আগতেও শুনাইছিলোঁ নহয়, সন্তান মা পিতা দুয়োগৰাকীৰেই হয়, কিন্তু তথাপিও মাকৰ বিশেষ স্নেহ সন্তানসকলৰ প্ৰতি থাকে, কিয়নো প্ৰতিপালনৰ নিমিত্ত মা হয়। পিতাকৰ সমান কৰি গঢ়ি তোলোতা নিমিত্ত মা হয়। সেইবাবে মাকৰ মমতাৰ গায়ন কৰা হৈছে। এয়া শুদ্ধ মমতা, মোহৰ নহয়, বিকাৰৰ নহয়। য'ত মোহ থাকে তাত পীড়া হয়, আৰু য'ত আত্মিক মমতা বুলিয়ে কোৱা, স্নেহ বুলিয়ে কোৱা সেয়া থাকিব, তাত মাক সন্তানক লৈ গৰ্বিত হয়, পীড়িত নহয়। গতিকে ব্ৰহ্মা মা বুলিয়ে কোৱা, পিতা বুলিয়ে কোৱা দুয়োটি ৰূপতে সন্তানসকলৰ প্ৰতি বিশেষ কোনবোৰ আশা ৰাখে? এটা পিতাৰ প্ৰতি আশা আছে, আনটো ব্ৰাহ্মণ পৰিয়ালৰ প্ৰতি শুভ আশা আছে। পিতাৰ প্ৰতি শুভ আশা আছে যে যিদৰে বাপ দাদা সাক্ষীও হয় আৰু সংগীও হয়, এনেকুৱা বাপ দাদাৰ সমান সাক্ষী আৰু সংগী। সময় অনুসৰি দুয়োটা ভূমিকাই সদায় পালন কৰোঁতা মহান আত্মা হওক। গতিকে পিতাৰ প্ৰতি শুভ আশা হ'ল বাপ দাদাৰ সমান সাক্ষী আৰু সংগী হোৱা। এটা কথাত বাপ দাদা দুয়োগৰাকী সন্তানসকলৰ প্ৰতি পূৰ্ণ ৰূপত সন্তুষ্ট। সেইটো কি বাৰু? প্ৰত্যেক সন্তানৰেই বাপ দাদাৰ প্ৰতি ভাল স্নেহ আছে। বাপ দাদাৰ প্ৰতি স্নেহ কেতিয়াও কমি নাযায়, আৰু স্নেহৰ কাৰণেই শক্তিশালী হৈ নতুবা যথাশক্তি হৈ চলি আছে। ব্ৰাহ্মণ আত্মাৰূপী মুকুতা হৈ স্নেহৰ সূতাৰে নিশ্চয় গঠা আছে। স্নেহৰ সূতাডাল মজবুত, তাৰ পৰা ছিঙি যাব নোৱাৰে। স্নেহৰ মালাডালটো দীঘলীয়া, বিজয়ৰ মালাডাল সৰু। বাপ দাদাৰ স্নেহত সমৰ্পিতও হয়। কোনোবাই যিমানেই পিতাৰ স্নেহৰ পৰা আঁতৰাব নিবিচাৰক, কিন্তু এনেকৈ স্নেহত অৰ্পিত হৈ আছে যে আঁতৰ হ'বই নোৱাৰে। সকলোৰে আন্তৰিক স্নেহেৰে মোৰ বাবা শব্দ উচ্চাৰিত হয়। গতিকে স্নেহৰ মালাৰ ক্ষেত্ৰততো সন্তুষ্ট হয়, কিন্তু পিতাৰ সমান শক্তিশালী। যদি কিন্তু চক্ৰৰ পৰা ওপৰাম, এই ক্ষেত্ৰত সদায় শক্তিশালী হোৱাৰ সলনি যথাশক্তিৰ হয়। এই ক্ষেত্ৰত বাপ দাদাই সকলো সন্তানক পিতাৰ সমান সদায় শক্তিশালী কৰি তোলাৰ শুভ আশা ৰাখে। য'ত সাক্ষী হ'ব লাগে তাত কেতিয়াবা সংগী হৈ যায়, আৰু য'ত সংগী হ'ব লাগে তাত সাক্ষী হৈ যায়। সময় অনুসৰি দুয়োটাৰে ৰীতি পালন কৰা, ইয়াকে কোৱা হয় পিতাৰ সমান হোৱা। স্নেহৰ মালাটো তৈয়াৰ হৈ আছে, কিন্তু বিজয় মালা ইমান দীঘলীয়াকৈ তৈয়াৰ হৈ যাওক, বাপ দাদাই এইটোৱেই শুভ আশা ৰাখে। 108নো কি? বাপ দাদাই সম্পূৰ্ণ স্বাধীনতা দিয়ে। যিমানেই বিজয়ী হ'ব বিচাৰা সিমানেই ডাঙৰ মালা হ'ব পাৰে। 108ৰ সীমাটো নাহিবা, আছে 108 নম্বৰ, মইতো তাত আহিব নোৱাৰোঁ, এনেকুৱা কোনো কথা নাই। হোৱা বিজয়ী হ'বৰ কাৰণে এটা হৈছে সন্তুলনৰ আৱশ্যকতা। স্মৃতি আৰু সেৱাৰ সন্তুলন সদায় শুনি থাকা, কিন্তু স্মৃতি আৰু সেৱাৰ সন্তুলন বিচাৰিলেও নাথাকে কিয়? বুজি পোৱা স্বত্বেও কৰ্মত কিয় নহয়? তাৰ বাবে আৰু এক সন্তুলনৰ আৱশ্যক। সেই সন্তুলনেই পিতা ব্ৰহ্মাৰ দ্বিতীয়টি আশা। এটা আশাটো পিতাৰ প্ৰতি হ'ল সমান হোৱাৰ, আনটো আশা হৈছে পৰিয়ালৰ প্ৰতি। সেয়া হৈছে
প্ৰত্যেক ব্ৰাহ্মণ আত্মাৰ প্ৰতি সদায় শুভ ভাৱনা, শুভ কামনা যাতে কৰ্মত থাকে। কেৱল সংকল্পলৈকে বা বিচৰালৈকে নহয়। বিচৰাতটো বিচাৰে, অনেকে কয় এইটো বিচাৰোঁ যে শুভ ভাৱনা ৰাখোঁ, কিন্তু কৰ্মত সলনি হৈ যায়। ইয়াৰ বিস্তাৰ আগতেও শুনাইছোঁ। পৰিয়ালৰ প্ৰতি সদায় শুভ ভাৱনা, শুভ কামনা কিয় নাথাকে? ইয়াৰ কাৰণ, যেনেকৈ পিতাৰ প্ৰতি অন্তৰৰ স্নেহ আছে, গভীৰ স্নেহ আছে, আৰু অন্তৰৰ গভীৰ স্নেহৰ চিন হৈছে এয়া অটুট। পিতাৰ প্ৰতি কোনোবাই তোমালোকক যিমানেই ভুল বুজাবুজিৰ সৃষ্টি নকৰক বা কোনোবাই তোমালোকক যেনেকুৱাই কথা নুশুনাওক বা কেতিয়াবা সাকাৰত স্বয়ং পিতায়ো কোনো সন্তানক আগবাঢ়ি যাবলৈ কোনো ইংগিত বা শিক্ষা নিদিয়ক, কিন্তু য'ত স্নেহ আছে তাত সেই শিক্ষা বা যিকোনো পৰিৱৰ্তনৰ ইংগিতে ভুল বুজাবুজিৰ সৃষ্টি নকৰিব। সদায় সন্তানক আগবাঢ়ি যাবলৈ সদায় এইটোৱেই ভাৱনা থাকে বা আছিল, বাবাই যি কয় তাত কল্যাণ আছে। কেতিয়াও স্নেহ কমি নগ'ল আৰু বেছিকৈহে নিজক পিতাৰ অন্তৰৰ সমীপত বুলি বুজি গৈ থাকিল যে এয়া হৈছে আপোনতাৰ স্নেহ। ইয়াক কোৱা হয় অন্তৰৰ গভীৰ স্নেহ। কেতিয়াও স্নেহ কমি নগ'ল আৰু বেছিকৈহে নিজক পিতাৰ অন্তৰৰ সমীপত বুলি বুজি গৈ থাকিল। ইয়াক কোৱা হয় অন্তৰৰ গভীৰ স্নেহ, যিয়ে ভাৱনাক পৰিৱৰ্তন কৰি দিয়ে। পিতাৰ প্ৰতি স্নেহৰ চিন সদায় পিতাই ক'লে আৰু হয় হুজুৰ কৰিলা। এনেকৈ ব্ৰাহ্মণ পৰিয়ালৰ প্ৰতি সদায়েই এনেকুৱা আন্তৰিক স্নেহ হওক, ভাৱনা পৰিৱৰ্তনৰ বিধি হওক, তেতিয়াহে পিতা আৰু পৰিয়ালৰ মাজত স্নেহৰ সন্তুলন, স্মৃতি আৰু সেৱাৰ সন্তুলন স্বতঃ বাস্তৱিকতে দেখা দিব। গতিকে পিতাৰ স্নেহৰ পাল্লা বেছি গধুৰ, কিন্তু সকলো ব্ৰাহ্মণ পৰিয়ালৰ প্ৰতি স্নেহৰ পাল্লা সলনি হৈ থাকে, কেতিয়াবা গধুৰ, কেতিয়াবা পাতল, কাৰোবাৰ প্ৰতি গধুৰ, কাৰোবাৰ প্ৰতি পাতল। পিতা আৰু সন্তানৰ স্নেহৰ এই সন্তুলন যাতে থাকে, এয়াই পিতা ব্ৰহ্মাৰ দ্বিতীয়টো শুভ আশা। বুজিলা? এই ক্ষেত্ৰত পিতাৰ সমান হোৱা। স্নেহ এনেকুৱা শ্ৰেষ্ঠতা য'ত তুমি কৰিলা বা অন্যই কৰিলে এই ক্ষেত্ৰত দুয়োৰে সমান আনন্দৰ অনুভৱ হওক। যেনেদৰে বাপ দাদাই স্থাপনাৰ কাৰ্যৰ অৰ্থে নিমিত্ত হ'ল, কিন্তু যেতিয়া সন্তানসকলক সেৱাৰ সংগী কৰিলে, বাস্তৱিকতে যদি পিতাতকৈও সন্তানে বেছি সেৱা কৰি আছে, তেতিয়া বাপ দাদাই সদায় সন্তানসকলক সেৱাত আগবঢ়াই স্নেহৰ কাৰণে আনন্দিত হৈ থাকে। আন্তৰিক স্নেহত এইটো সংকল্প কেতিয়াও উদয় হ'ব নোৱাৰে যে সন্তানসকল সেৱাত কিয় আগত যাব, নিমিত্তটো মই হওঁ, মইহে এওঁলোকক নিমিত্ত কৰালোঁ। কেতিয়াও স্বপ্ন মাত্ৰও এইটো ভাৱনা উদয় নহ'ল। ইয়াক কোৱা হয় সঁচা স্নেহ, নিস্বাৰ্থ স্নেহ, আত্মিক স্নেহ। সদায় সন্তানসকলক আগত নিমিত্ত কৰি হৰ্ষিত হৈ থাকিল। সন্তানে কৰিলে বা পিতাই কৰিলে মোৰ বোধ নাছিল, মোৰ কাম, মোৰ কৰ্তব্য, মোৰ অধিকাৰ, মোৰ বুদ্ধি, মোৰ পৰিকল্পনা নহয়। স্নেহে এই মোৰ বোধ নাইকিয়া কৰি দিয়ে। তুমি কৰিলা মানেই মই কৰিলোঁ, মই কৰিলোঁ মানে তুমি কৰিলা। এয়া শুভ ভাৱনা বা শুভ কামনা। ইয়াক কোৱা হয় আন্তৰিক স্নেহ। স্নেহত কেতিয়াও নিজৰ বা আনৰ যেন নালাগে। স্নেহত কেতিয়াও স্নেহৰ বচন যেনেকুৱাই সাধাৰণ বিতৰ্কমূলক বচন নহওক কিয়, কিন্তু তেনেকুৱা অনুভৱ নহ'ব যে এওঁ এনেকৈ কিয় ক'লে। স্নেহীয়ে স্নেহী আত্মাৰ প্ৰতি অনুমানৰ উদয় নকৰিব, এনেকুৱা হ'ব, এইটো হ'ব।
সদায় স্নেহীৰ প্ৰতি বিশ্বাস থকাৰ কাৰণে তেওঁৰ সাধাৰণ বচনো এনেকুৱা লাগিব যে এওঁ নিশ্চয় কিবা উদ্দেশ্যত ক'লে, অৰ্থহীন ব্যৰ্থ যেন নালাগিব। য'ত স্নেহ থাকিব তাত বিশ্বাস নিশ্চয় থাকিব, স্নেহ নাথাকিলে বিশ্বাসো নাথাকিব। গতিকে ব্ৰাহ্মণ পৰিয়ালৰ প্ৰতি স্নেহ নতুবা বিশ্বাস থকা, ইয়াক কোৱা হয় পিতা ব্ৰহ্মাৰ দ্বিতীয় আশাটি পূৰ্ণ কৰা। যিদৰে পিতাৰ প্ৰতি স্নেহৰ কাৰণে বাপ দাদাই প্ৰমাণ পত্ৰ দিলে, সেইদৰে ব্ৰাহ্মণ পৰিয়ালৰ প্ৰতি যি স্নেহৰ পৰিভাষা শুনালোঁ, সেইটো বৃদ্ধিৰে প্ৰত্যক্ষ কৰ্মত অহা, এয়াও প্ৰমাণ পত্ৰ লোৱা। এইটো সন্তুলন লাগে। যিমান পিতাৰ প্ৰতি সিমান সন্তানসকলৰ প্ৰতি। এইটো সন্তুলন নোহোৱাৰ কাৰণে সেৱাত যেতিয়া আগবাঢ়ি যোৱা তেতিয়া নিজেই কোৱা সেৱাত মায়া আহে। আৰু কেতিয়াবা বায়ুমণ্ডলক দেখি ইমানখিনিও কোৱা যে এনেকুৱা সেৱাতকৈতো স্মৃতিত থকাই ভাল। সকলোকে সেৱাৰ পৰা আঁতৰাই ভাতিত বহুৱাই দিয়ক। তোমালোকৰ সময় অনুসৰি এইটো সংকল্প উদয় হয়। বাস্তৱিকতে সেৱা হৈছে মায়াজিত কৰি তোলা, মায়াক আনোতা নহয়। কিন্তু সেৱাত মায়া কিয় আহে? ইয়াৰ মূল কাৰণ আন্তৰিক স্নেহ নাই। পৰিয়ালৰ হিচাপত স্নেহ আছে, কিন্তু আন্তৰিক স্নেহে ত্যাগৰ ভাৱনা উৎপন্ন কৰে। সেইটো নোহোৱাৰ কাৰণে কেতিয়াবা কেতিয়াবা সেৱা মায়াৰ ৰূপ হৈ যায় আৰু এনেকুৱা সেৱাক সেৱাৰ হিচাপত জমা কৰিব নোৱাৰে। লাগিলে কোনোবাই 50-60টা সেৱা কেন্দ্ৰ খোলাৰো নিমিত্ত হওক, কিন্তু সেৱাৰ হিচাপত বা বাপ দাদাৰ অন্তৰত সেৱাৰ হিচাপ সিমানেই জমা হয় যিমান মায়াৰ পৰা মুক্ত হৈ যোগযুক্ত হৈ কৰে। কাৰোবাৰ 2টা সেৱা কেন্দ্ৰ আছে, দেখাত 2টা সেৱা কেন্দ্ৰৰ সঞ্চালিকা যেন লাগে, আৰু কাৰোবাক 50টা সেৱা কেন্দ্ৰৰ সঞ্চালিকা যেন লাগে। কিন্তু যদি 2টা সেৱা কেন্দ্ৰও নিৰ্বিঘ্ন হয়, মায়াৰ পৰা, অস্থিৰতাৰ পৰা, স্বভাৱ সংস্কাৰৰ সংঘাতৰ পৰা মুক্ত হয়, তেন্তে 2টা সেৱা কেন্দ্ৰৰ গৰাকীৰো 50টা সেৱা কেন্দ্ৰৰ গৰাকীতকৈ বেছি সেৱাৰ হিচাপ জমা হয়। ইয়াতেই আনন্দিত হৈ নাযাবা যে মোৰ 30টা সেৱা কেন্দ্ৰ আছে, 40টা সেৱা কেন্দ্ৰ আছে, কিন্তু মায়াৰ পৰা মুক্ত কিমানটা সেৱা কেন্দ্ৰ আছে। সেৱা কেন্দ্ৰ বঢ়াই গৈ থকা, মায়াকো বঢ়াই গৈ থকা, এনেকুৱা সেৱা পিতাৰ হিচাপৰ বহীত জমা নহয়। তোমালোকে ভাবিবা আমিতো বহুত সেৱা কৰি আছোঁ, দিনে ৰাতিয়ে টোপনিও নাযাওঁ, ভোজনো এবাৰেই ৰান্ধি ৰাতি খাওঁ, ইমান ব্যস্ত হৈ থাকোঁ। কিন্তু সেৱাৰ লগে লগে মায়াৰ লগতো ব্যস্ত হয়তো নাথাকা। এয়া কি হ'ল, এয়া কেনেকৈ হ'ল, এওঁ কিয় কৰিলে, মই কিয় নকৰিলোঁ, মোৰ অধিকাৰ, তোমাৰ অধিকাৰ, কিন্তু পিতাৰ অধিকাৰ কলৈ গ'ল? বুজিলা? সেৱা অৰ্থাৎ য'ত নিজৰ আৰু সকলোৰে সহযোগ বা সন্তুষ্টিৰ ফল প্ৰত্যক্ষ ৰূপত দেখা পোৱা যায়। যদি সকলোৰে শুভ ভাৱনা, শুভ কামনাৰ সহযোগ বা সন্তুষ্টি প্ৰত্যক্ষ ফলৰ ৰূপত প্ৰাপ্ত নহয়, তেন্তে পৰীক্ষা কৰা কাৰণ কি, ফল কিয় নাপালোঁ, আৰু বিধি পৰীক্ষা কৰি সলনি কৰা। এনেকুৱা প্ৰকৃত সেৱা বৃদ্ধি কৰা মানেই সেৱাৰ বৃদ্ধি কৰা। কেৱল নিজৰ অন্তৰ আনন্দিত নকৰিবা যে মই বহুত ভাল সেৱা কৰি আছোঁ, কিন্তু পিতাৰ অন্তৰ আনন্দিত কৰা আৰু ব্ৰাহ্মণ পৰিয়ালৰ অন্তৰৰ আশীৰ্বাদ লোৱা। ইয়াক কোৱা হয় সঁচা সেৱা। দেখুৱাৰ সেৱাটো বহুত ডাঙৰ, কিন্তু য'ত অন্তৰৰ সেৱা হ'ব, তাত আন্তৰিক স্নেহৰ সেৱা নিশ্চয় হ'ব। ইয়াক কোৱা হয় পৰিয়ালৰ প্ৰতি পিতা ব্ৰহ্মাৰ আশা পূৰ্ণ কৰা। এয়া আছিল আজিৰ বাৰ্তালাপ। বাকী আৰু আগলৈ শুনাম। আজি ভাৰতবাসী সন্তানসকলৰ এইটো বছৰৰ অন্তিম সুযোগ, সেইবাবে
বাপ দাদাই কি বিচাৰে সেয়া শুনালোঁ। এখন প্ৰমাণপত্ৰ উত্তীৰ্ণ হোৱাৰ ল'লা, এতিয়া দ্বিতীয়খন প্ৰমাণপত্ৰ ল'ব লাগে। বাৰু, এতিয়া পিতাৰ আশাৰ দীপক সদায় জিকমিকাই থাকিবা। ভাল বাৰু, চাৰিওফালৰ সকলো ব্ৰাহ্মণ কুল দীপক সদায় বাপ দাদাৰ আশা পূৰ্ণ কৰোঁতা, সদায় পিতা আৰু পৰিয়ালৰ আন্তৰিক স্নেহৰ সন্তুলন ৰাখোঁতা, সদায় আন্তৰিক সেৱাৰ হিচাপ বেছিকৈ জমা কৰোঁতা, এনেকুৱা পিতাৰ শুভ আশাৰ দীপকসকলক, সঁচা অন্তৰেৰে সেৱা কৰা সেৱাধাৰীসকলক বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। আৰু বাপ দাদালৈও আমাৰ সন্তানসকলৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। আজিৰ বৰদান। নাটকৰ মূল কথাবোৰৰ অনুভৱৰ দ্বাৰা সাক্ষী ভাৱৰ স্থিতিত থাকোঁতা অচল অটল হোৱা। বিস্তাৰ হৈছে, নাটকৰ মূল কথাবোৰৰ যি অনুভৱী হয়, তেওঁলোক সদায় সাক্ষী ভাৱৰ স্থিতিত স্থিত হৈ থাকি এক ৰস অচল অটল স্থিতিৰ অনুভৱ কৰে। নাটকৰ মূল কথাবোৰৰ অনুভৱী আত্মাই কেতিয়াও বেয়া বা বেয়াক নাচাই ভালখিনিকহে চাব, অৰ্থাৎ স্বকল্যাণৰ ৰাস্তা দৃষ্টিগোচৰ হ'ব। অকল্যাণৰ হিচাপ শেষ হ'ল, কল্যাণকাৰী পিতাৰ সন্তান হওঁ, কল্যাণকাৰী যুগ হয়, এইটো জ্ঞান আৰু অনুভৱৰ কৰ্তৃত্বৰে অচল অটল হোৱা। শ্লোগান: যিয়ে সময়ক অমূল্য বুলি বুজি সফল কৰে, তেওঁ সময়ত প্ৰতাৰিত নহয়। ওম শান্তি।